इस शहर को ये हुआ क्या? कहीं राख है तो कहीं धुआं धुआं। खैनी, गुटखा, तंबाकू, पान मसाला हमारे देश की बहुत बड़ी समस्या है। इनका सेवन मुंह के कैंसर का प्रमुख कारण है। এইটো ঘটনা মুকেশৰ। धूम्रपान महंगा पड़ता है। धूम्रपान आपके लिए हानिकारक है। মোৰ নাম মুকেশ। মই আগতে দুনিয়াৰ মাল খাওঁ আছিলোঁ। গৰুৰ মদ চিখৰ পাগলা হৈছিলোঁ। সেইকাৰণে মোৰ এতিয়া বুকুত টনচিল হৈছে। ডাক্তৰ ছাৰ মুকেশৰ কি হৈছিল? এইখিনি মানে টাইমতে আহিব পাৰিলি না ৰ মুকেশৰ মানে সেই হৈছে বুকত টনচিল হৈছে। মানে সি দুনিয়াৰ মাল খায়। সি মোৰ নিচিনা এটা লাল খালি কথা নাছিল, কিন্তু সেই পইচাৰ টানত গেলা খাব যায় না, সেইকাৰণে তাৰ সেই অৱস্থা। अफसोस मुकेश बच नहीं सका और वो सिर्फ 24 साल का था। এই চাকি মেডাল খাৰুছে একদৰে নবচিয়াৰ কাৰণে কায়াক গেলা খাব দিছিল। খেন্তা বেছি মৰক সি মুকেশ নাহিৰাই। এক সপ্তাহমান পাছত হেই মোৰ একো নাই এগিলাখান। মোৰ হাগা হৈছে, মই হোমিয়াত দেখুৱাম। অৱশেষত মুকেশ ইয়াৰ হাগা হোৱা বুলি হস্পিটেলৰ পৰা পলাল।